পোনপ্ৰথমতে আপোনালোকৰ নিউজ চেনেলটো মই নমস্কাৰ যাচিলোঁ। আজি আমাৰ এইটো জপাদং মাইনাও মেলা এইটো বাক্সা ডিষ্ট্ৰিক্টৰ এইটো 51তম হ'ল। 51তমৰ আজি যি কাৰ্যসূচী ৰাতিপুৱাৰ পৰা 1 নম্বৰতে আমি মেইন গেটটো ইনাগ্ৰেশ্যন কৰা হৈছে। ইনাগ্ৰেটৰ হিচাপে উপস্থিত আছিলে আমাৰ আলহী 58 ন তামুলপুৰ কনষ্টিটিউৱেঞ্চিৰ এক্স MLA ইমানুৱেল মুছাৰী ছাৰ। আৰু নাম্বাৰ 2 আমি আমাৰ মন্দিৰ আছে, আমি ইনাগ্ৰেশ্যন কৰিবলৈ আলহী মাতি আনিছিলে। একেদৰে হ'ল আমাৰ বাগানপাৰা ব্লক BPFৰ জেনেৰেল ছেক্ৰেটাৰী চতন কুমাৰ ৰামচাৰী ছাৰ। আৰু 3 নম্বৰ কাৰ্যসূচী হিচাপে আমাৰ মঞ্চ ইনাগ্ৰেশ্যন কৰা আছিলে। ইয়াৰ কাৰণে আমি আলহী মাতি আনিছিলে আমাৰ দিহিৰা সমষ্টিৰ এক্স MCLA মুনচিম ব্ৰহ্মদেৱ। আৰু আমাৰ এতিয়া বাকী কাৰ্যসূচী এতিয়াও আছে, মানে আমাৰ এই জপাদং মাইনাও মেলা কমিটিৰ যি ফ্লেগ হোষ্টিং কৰা এইটো আমাৰ বাকী আছে আৰু কাম। বাকী আৰু আমাৰ মিনি ইয়াত এটা জুবিন গাৰ্গ তেখেতৰ নামত মানে এটা মিনি পাৰ্ক বনাইছে। এইটো আমি ইনাগ্ৰেশ্যন কৰিবলৈ আমাৰ বাগানপাৰা আউটপোষ্টৰ IC দেৱক মাতি আনিছিলে। এইটো কামো হৈ গ'লে কিমান দিনীয়া কাৰ্যসূচী আপোনালোকৰ? এইটো আমাৰ কাৰ্যসূচী 5 দিনীয়া কাৰ্যসূচী। ইয়াৰ উদ্দেশ্যটো কি? ইয়াৰ উদ্দেশ্য হ'ল আমাৰ নোৱা খাৱা বুলি কয় বড়ো ভাষাত। নোৱা খাৱা মানে 9 তাৰিখৰ পৰা আমাৰ মানে বড়োসকলে নোৱা খাৱা এটা পৰ্ব ঘৰে ঘৰে কৰে। এই ঘৰে ঘৰে কৰা পৰ্বটো আমি আঞ্চলিক হিচাপে এইটো এটা ডাঙৰকৈ উদযাপন কৰা হয়। কেইটা চুবুৰী আছে ইয়াত? 19টা চুবুৰীয়া আছে। 19টা চুবুৰীয়া ৰাইজে ইয়াত মানে এইটো জৰ্জিয়াছলি কৰা হয়। আৰু বিশেষ আকৰ্ষণ এইখিনিয়ে আমাৰ ফাৰ্ষ্টৰ দিনাৰ পৰাই গায়ক আছে, ডান্স কম্পিটিশ্যন আছে, খেৰাই আছে, আমাৰ খোলা নাটক আছে, আৰু লাষ্ট দিনাও মানে পপুলাৰ গায়ক আছে আৰু সেইখিনিয়ে। আৰু মিনি মিনা বাজাৰ আছে। বাকী এইখিনিয়ে। ৰাইজক এইটোকে আমি আহ্বান কৰিব বিচাৰোঁ যে আমাৰ এই মেলাত 5 দিনীয়া মেলাত যে চব জাতি জনগোষ্ঠীয়ে আহি আমাক মানে উপস্থিত থাকি আমাক মানে এই পূজাখন মানে হেল্প কৰে। आसलते जोंनि BTCनि आगु टिका बिथांखौ होनाय जादोंमोन। नाथाय बिथाङा BTCआव गावनि हाबाफारि लेखा बेस्थ' थानायखाय बिथाङाबो मैयानो फनाव आंखौ दैथायहरदों। सारखौ जोंनि बे न'ब्लांखौ बेखेवना होनो थाखाय आं गुरै खावलायनाय जाबाय। Thank you.